ললো লকডাউন মানে ঘৰত থাকি থাকি আমনি লাগিছে ব্ৰ আহিব লাগিছিলে বে কথা পাতি ভাল লাগিলে তোমালোক আহিছা বহা না ভাই চকীখন টানি লোৱা না ভাই মানে মই পাইছো মই খবৰ খাতি কিবা কোৱা না ভাই হ'ব দে বেছি দিন হোৱা নাই আকৌ 4 দিন হৈছে এইটো কোৱাৰেণ্টাইন ডে কেনেকৈ চলিছে মোৰ কোৱাৰেণ্টাইনে ভালে চলিছে এক মিনিট দূৰত থাক ভাই মোৰ ফ্লাছবেক চাবি নেকি চালো নালাগে যাম মই জব মাৰ নালাগে যাম আৰু বাইকৰ চলে যা আকৌ ঘূৰ আৰু এক্সিডেণ্টৰ কথা গম পালো বেয়া লাগিছে তোমালোক আহিছা বহা না ভাই চকীখন টানি লোৱা না ভাই ইমান দিন পাছত পালো মই লগ খবৰ পাতি কিবা কোৱা না ভাই চুবা না ভাই অকল মোৰ কি 30টা পৰিলে পেটত চিলি ভাগৰি গৈছো মই ঔষধ দি মোক ফ্লাছবেক চালি কেলা পুলিচে আম বেয়াকৈ মাৰিছে বে লেট্ৰিনা হাগিবলৈ বহিব পৰা নাই তইনো লকডাউনত কি কৰিলি মই লকডাউনত বহুত কি কৰিলি ভাল মই কি কৰিলোঁ মোৰ ফ্লেশ্ববেক চা ভাইটো লকডাউনটো একো ভালে হ'ল মোৰ কেনেকুৱা হ'ল দেখিলিয়ে নহয় হেল্ল' ফৌজি আছামৰ ভিউৱাৰ্ছ আমি বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমি ঘৰতে আছোঁ এয়া চাওক 1 মিটাৰ ডিষ্টেঞ্চত আছোঁ আপোনালোকে মেইনটেইন কৰি চলিব যদি আপোনাৰ চব ঘৰ চত বাহিৰত যাবলৈ নাযাব গভৰ্ণমেণ্টৰ কোৱাৰ কাৰণে সেইকাৰণে ঘৰত বহি ইনষ্টাগ্ৰাম চলি বেলেগত TVS দিব পাৰে আপুনি এনেই ঘৰত থকাটো TVS দিয়ক চাবোনে সদায় হাত ধুৱক নাই দিয়ক ভাল হ'ব গৰম পানী চম পানী খাওক এতিয়া মাস্ক পিন্ধক বাই বাই